হ্যালো বন্ধুসকল, জুবিন গাৰ্গ সমাজ আৰু সংস্কৃতিৰ আত্মা। জুবিন গাৰ্গ নামটোৱে কেৱল সংগীতৰ সৈতে জড়িত নাছিল। জুবিন গাৰ্গ হৈছে অসমৰ সংস্কৃতিৰ স্পন্দন, এজন শিল্পী যিয়ে গানেৰে, সমাজেৰে আৰু সৃষ্টিৰে মানৱতাৰ বীজ ৰোপণ কৰি থৈ যাব পাৰে। তাৰে উদাহৰণ জুবিন গাৰ্গ। ই এটা অনুভৱ, এটা যুগৰ প্ৰতীক। অসমীয়া সমাজে তেওঁৰ মাজত দেখিছিল এক নতুন দিশ। তেওঁৰ গীতত আছে সমাজ, সৃষ্টিশীলতা আৰু মানৱতাৰ মেলবন্ধন। জুবিন দা সদায় কৈছিল, যদি মোৰ গীত এজন মানুহকো সঠিক পথ দেখুৱাব পাৰে, তেতিয়া মই গায়ক হ'ব পাৰিম। জুবিন দা কেৱল মঞ্চত গান গোৱাই নাছিল, তেওঁ মঞ্চৰ বাহিৰতো সমাজৰ বাবে কথা কৈছিল। বন্যা, দৰিদ্ৰতা বা শিক্ষাৰ ক্ষেত্ৰত যেতিয়াই অসম বিপদত পৰিছিল, তেতিয়াই তেওঁৰ সংগীত আৰু উপস্থিতিয়ে জনগণক একত্ৰিত কৰিছিল। আপুনি যদি জুবিন গাৰ্গক ভাল পায়, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থাকিব। ধন্যবাদ। জয় আই অসম, জয় জুবিন দা।